29,883 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিলোঁ। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিটো অঞ্চলতে আমি সকলো আই মাতৃকে লাখপতি বাইদেউ বনাব পাৰোঁ। মুখ্যমন্ত্ৰীৰ এই লাখপতি বাইদেউ বনোৱাৰ সপোনেৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰা হৈছিল। অসমত সকলো সমষ্টিতে আমি এনেকুৱা ধৰণে প্ৰতিগৰাকী আই মাতৃক আমি 10,000 টকাকৈ দি আহিছোঁ। আজি বাওঁসুঙুৰি সমষ্টিতো আমি প্ৰায় 25,000 আই মাতৃক এই চেক প্ৰদান কৰিলোঁ আৰু আমাৰ বিশ্বাস আছে যে এই ধৰণে আমি অসমৰ গ্ৰাম্যাঞ্চলত থকা বা চহৰ অঞ্চলত থকা প্ৰতিগৰাকী দুখীয়া বা মধ্যবিত্ত পৰিয়ালৰ আই মাতৃক আমি বিভিন্ন ধৰণৰ উদ্যমিতাৰ কাম কৰিবলৈ উৎসাহ দি সকলোকে লাখপতি বাইদেউ বনাবলৈ সহায় কৰিম। এইখিনিয়ে আমাৰ চৰকাৰৰ লক্ষ্য আৰু সেই লক্ষ্যৰে আমি কামসমূহ আগবঢ়াইছোঁ। তালিকাখন আপোনালোকৰ বিভিন্ন সংবাদ মাধ্যমে প্ৰস্তুত কৰিছে। আমাৰ দলৰ এতিয়ালৈকে কোনো আনুষ্ঠানিক তালিকা ওলোৱা নাই আৰু আমাৰ দলৰ যেতিয়া আনুষ্ঠানিক তালিকা ওলাব তেতিয়া আনুষ্ঠানিকভাৱে সকলো কথা জনাব। আৰু বাকী আমাৰ মিত্ৰ দলসমূহৰো লগত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে আৰু